গুড ইভিনিং এভৰিৱান, কি খবৰ আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ আৰু আপোনালোক কেনে আছে ক'বচোন, কমেণ্ট কৰি জনাব দেই। আজি বতৰটো অলপ ভালেই কৰিছে। আগবেলা ৰ'দ দিছিল আৰু এতিয়া 3টামান বজাৰ পৰা বৰষুণ দিছে। সেইকাৰণে ঠাণ্ডা বতাহ খাবলৈ বুলি অকণমান দৰ্জা মুখতে থিয় হৈ দিছোঁ। ধুনীয়া বতাহ বলি আছে, মিহি মিহি বতাহ বলি আছে। আপোনালোকে কোনে কোনে কি কৰি আছে কমেণ্ট কৰি জনাবচোন দেই। মই ভিতৰত কাপোৰ চিলাই আছিলোঁ, দৰ্জী মানুহৰ কথা নক'ব আৰু। কাপোৰ অৰ্ডাৰ আহিছে, কাপোৰ চিলাই আছিলোঁ। তাৰপিছত বৰষুণ দিয়া দেখি ঠাণ্ডা বতাহ ল'বলৈ বুলি অকণমান বাহিৰলৈ ওলাই আহিলোঁ আৰু দৰ্জা মুখতে থিয় হৈ আছোঁ। ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ। কি চিলাই আছোঁ মই আপোনালোকক দেখাম ৰ'ব দেই। মই চিলাই আছোঁ ঘৰৰ অৱস্থা, মুঠতে ৰুমৰ অৱস্থা মুঠতে নায়েই একেবাৰে। কাপোৰ চিলাই এইকেইদিনা যে ইমান কাপোৰ চিলাব লগা হৈছে নহয়। মই চিলাই আছোঁ বগা বগা ফ্ৰক, লং ফ্ৰক নাচিবৰ কাৰণে। ভালদৰে মই ভিডিঅ' এটা দিম বাৰু আপোনালোকক আকৌ। এতিয়া এনেই থুলমূলকৈ ভিডিঅ' এটা বনাইছোঁ। মই কেনেকৈ চিলাইছোঁ সেইটো বাৰু দেখুৱাব নোৱাৰোঁ, কিন্তু ফ্ৰককেইটা কেনেকুৱা হৈছে সেই দেখাম মই আপোনালোকক। আৰু এতিয়াও চিলাই আছোঁ, আৰু এতিয়াও এটা চিলাই আছোঁ। 2টা কমপ্লিট হ'ল আৰু এই 2টা কমপ্লিট হ'বলৈ অলপ বাকী আছে। তলৰ লেজডাল লগালে হৈ যাব। বিচনা মুঠতে অৱস্থা নাই, আপোনালোকে পাছফালে নাচাব দেই। কাপোৰে কানিয়ে অৱস্থা নাইকিয়া হৈ আছে বিচনাখন। আৰু ৰুমৰটো অৱস্থা ক'বই নালাগে, আপোনালোকক নেদেখাওঁ আৰু ৰুমটো। সেইটো আলহী চালহী আহিলে বিৰাট লাজ পাম মানে এইকেইদিনা। 15 আগষ্ট আগলৈকে কোনোবা আলহী যদি আহিম বুলি ভাবিছে নহয়, নাহিব দেই, কোনো নাহিব। মানে মই এইকেইদিন ঘৰ চফা কৰিবলৈ সময় পোৱা নাই। কাপোৰ চিলাওঁতে এইকেইদিন মই সময় পোৱা নাই। আৰু এইটো আছে কমপ্লিট হ'বলৈ অলপ বাকী আছে। তাৰপৰা আৰু এটা মানে ফুল চিলাবলৈ আৰু এটা বাকী আছে, সেইটো চিলালে কমপ্লিট হৈ যাব। ভাবিছোঁ আজি কমপ্লিট কৰোঁ বুলি, কাৰণ কাইলৈ মই ডেলিভাৰী দিব লাগে। এইকেইটা একদম ডিঙি পিঠি চব বিষ হৈ গৈছেগৈ আৰু উপায় নাই। আগবেলা টাইমটো সময় নাপাওঁ, পাকঘৰত লাগি থাকোঁতেই যায় ৰাতিপুৱাৰ পৰা। আৰু পাছবেলা ভাত পানী খাই বৈ আজৰি হৈহে মই মেচিনত বহিবলৈ টাইম পাওঁ। সেইকাৰণে অলপ টাইম লাগে আৰু। তথাপিও যদি মানে